হাই হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'টোলৈ। মই ভইচ দিছিলোঁ কিন্তু কেনেকৈ মিউট হৈ গ'ল গম নাপালোঁ মই একো। আৰু মই মিনি ব্লগ এটা দিওঁ কাৰণ দীঘলীয়া দিবলৈ মোৰ এলাহ লাগে। আৰু মই বিহুলৈ যাব ওলাইছোঁ, ব'লক এতিয়া। তো গাইজ বিহুলৈ গৈ আছোঁ, এতিয়া চাই থাকক আৰু মই ডাইৰেক্ট বিহুত গৈ ভিডিঅ' কৰিম। তো ব'লক। আহি পাই দেখিছোঁ চবেই শোভাযাত্ৰাৰ কাৰণে লাইন ল'লেই। আমিও আহি গাড়ীত এখনত উঠি ল'লোহি কাৰণ খোজকাঢ়ি নাযাওঁ, ভৰি বিষাব বহুত দূৰ। মাছখোৱা আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা উদ্যোগত দ্বিতীয় বাৰ্ষিক সেউজসোণ ৰঙালী বিহুৰ শোভাযাত্ৰাৰ কাৰণে ওলাই আহিলোঁ। শোভাযাত্ৰাৰ পৰা আহি আমি পালোহি এতিয়া চাওক 11 বজাৰ পৰা 1:30 বাজি গ'লগৈ, মাথা বিষালে বহুত। শোভাযাত্ৰাৰ পৰা আহি চবেই নিজৰ নিজৰ দলটোৱে বিহু নাচি আছে, এপাক চবেই নাচি দিছে আৰু ময়ো নাচিলোঁ অকণমান। তাৰপাছত এতিয়া মই মানে চবেই নাচিছে, কিমান নাচিম আৰু ভাগৰ লাগি গৈছেগৈ, মোৰ মাথাও বিষাই আছে যে তাতে। চবেই অকণমান নাচি আহিলে, এতিয়া চাহ অকণমান খাই লৈছোঁহি কিন্তু চাহত চেনি নিদিলে। মই খাই বহুত বেয়া পাওঁ এনেকৈ আৰু সেইকাৰণে মই চাহ নাখালোঁ, ভাত খাবলৈ গুচি গ'লোঁ। ভাত নিৰামিষ ভাত, দালি কিবা কিবি দিছে আৰু মই নাজানো, গাহৰি অকণমান দিয়া হ'লে বেছি ভাল পালোঁহেঁতেন। যি কি নহওক খাই দিছোঁ আৰু ভাত চাত খাই আহি চৰি দেই, ভাতহে খাইছোঁ, চাট নাই খোৱা। ভাত খাই আহি মেলি অকণমান বহি লৈছোঁহি। জেং বিহু আছে, বোৱাৰী দল, জীয়ৰী দল আৰু জয়মতী অভিনয় কৰি দেখাইছে গান এটাত। মই নেদেখালোঁ, সেইখিনি মোৰ বহুত ভাল লাগিলে অভিনয়খিনি, কান্দি গ'লোগৈ মই। কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ এটা কথাতে, কাৰণ কপিৰাইট লাগে বুলি মোৰ ভয় লাগিলে, সেইকাৰণেই নেদেখালোঁ। ওলাই দিলোঁ বিহুৰ পৰা। এতিয়া আমি বেছি সময় নাথাকোঁ, ঘৰলৈ যাওঁগৈ মানে। আৰু মই ভিডিঅ'টো যে এটিলিককৈ বনালোঁ কাৰণ শ্বৰ্ট মিনি ব্লগ এটা বনাইছোঁ। দীঘলীয়া ভিডিঅ' বনাবলৈ মোৰ শক্তি নাই নহয়, মানে এলাহ লাগে মোৰ মেইন কথাটো সেইটো। মাথাটো বহুত বিষাইছে এতিয়া, মই ভিডিঅ' বনাবলৈও শক্তি নাই। ঘৰত যাওঁ, ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।